এয়া লৈছোঁ মই জালুৱা মেষ্টা। ইয়াক টেঙা মেষ্টা বুলি নকয় যদিও ইয়াতে টেঙাৰ নিচিনাই ফ্লেভাৰ থাকে। আৰু এয়া মই লৈছোঁ আপোনাৰ শিঙি মাছ। এয়া লৈছোঁ মই কলাখাৰ, আপোনালোকে চদাখাৰো ইউজ কৰিবলৈ পাৰে। এয়া লৈছোঁ নিমখ। কেৰাহীটো বহাই দিয়াৰ লগে লগে মই ইয়াতে আপোনাৰ জালুৱা মেষ্টাখিনি ঢালি দিছোঁ আৰু মই ইয়াতে অলপ এতিয়া নিমখ দিম আৰু মই এখন ঢাকনি লগাই দিম আপোনাৰ মেষ্টাখিনি কমি যাবৰ কাৰণে, চাহি যাবৰ কাৰণে। আৰু মই আপোনাৰ শিঙি মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা ভিডিঅ'টো মই আপোনালোকক দেখুওৱা নাই। আৰু শাকখিনি চাহি যোৱাত ইয়াতে মই আপোনাৰ কলাখাৰ এড কৰি দিছোঁ। কলাখাৰ এইকাৰণে এড কৰিছোঁ, এইটো যদিও টেঙা মেষ্টা নহয়, ইয়াতো আপোনাৰ টেঙাৰ নিচিনা অলপমান ফ্লেভাৰ থাকে। আৰু এই টেঙা ফ্লেভাৰটো কম কৰিবৰ বাবে মই ইয়াতে অলপমান কলাখাৰ এড কৰিছোঁ আৰু মই ইয়াতে এখন ঢাকনি লগাই দিছোঁ। আৰু শাকখিনি সিজি যোৱাত ইয়াতে মই আপোনাৰ পানী এড কৰি দিছোঁ আৰু মই এতিয়া এইখিনি কিছু সময়ৰ বাবে মই উতলিব দিম। আৰু শাকখিনি উতলাত ইয়াতে মই আপোনাৰ মাছ কেইপিচ ঢালি দিছোঁ আৰু মই এতিয়া এইখিনি 10 মিনিট সময়ৰ বাবে উতলিবলৈ এৰি দিম। আৰু 10 মিনিট সময় মোৰ উতলি গৈছে। এতিয়া মই আপোনাৰ গেছটো অফ কৰি দিছোঁ। আৰু এনেদৰে ৰেডি হৈ গ'ল মোৰ আপোনাৰ একেবাৰে ইজি পদ্ধতিত বনোৱা জালুৱা মেষ্টাৰ লগত শিঙি মাছৰ জোল।